নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কল্পতা ব্লগাৰলৈ। আৰু বন্ধুসকল, মই আজি লৈ গৈ আছোঁ আপোনালোকক এখন বিশেষ বিয়ালৈ। আৰু এই বিয়াখন মই এইকাৰণে বিশেষ বুলি কৈছোঁ, যিহেতু আমি তাত আজি লগ পাম এজন বিশেষ চিনেমা জগতৰ লগত জড়িত আপোনালোকৰ চিৰপৰিচিত এজন অভিনেতা। আৰু সেই অভিনেতাজনক লগ পাবলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টোৰ শেষলৈকে। আৰু আমি দেখাম আপোনালোকৰ সেই ব্যক্তিজন, সেই অভিনেতাজন আপোনালোকৰ চিৰপৰিচিত, কিন্তু আজি এটা নতুন ৰূপ দেখাম, যিটো ৰূপ আপোনালোকে আগতে দেখা নাই। চ' বলক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এজনে আমাৰ দৰা। নমস্কাৰ। বিখ্যাত ইন্দি আৰু বন্ধুসকল, বিয়া খাবলৈ মাতিছে যেতিয়া আহিছোঁ, আৰু বিয়া খাম যেতিয়া আৰু খাই লওঁ এতিয়া, পিছত আৰু আপোনালোকক দেখাম। তো মই খাওঁ, আপোনালোকে অলপ চাই থাকক। আৰু বন্ধুসকল, দেখিছে আপোনালোকে এইজন তাল বজাই থকা ব্যক্তিজন নিশ্চয় আপোনালোকৰ চিনাকি যেন লাগিছে। হয় বন্ধুসকল, এইজনেই আপোনালোকৰ সেই চিনাকি ব্যক্তিজন, যিজনৰ নাম হৈছে ৰাজীৱ ক্ৰু, মানে ৰাজীৱ দা। আৰু তেওঁ আহিছে এইখন বিয়া খাবলৈ। তেওঁ এজন বিশেষ সংগীত জগতৰ, অভিনয় জগতৰ লগত জড়িত এজন সুন্দৰ ব্যক্তি, বিখ্যাত ইংটি। আৰু তেওঁৰ বিয়াতে আহি তেওঁ আনন্দ মনে ফূৰ্তি কৰিছে। বেণ্ড পাৰ্টিৰ লগত তেওঁ তাল বজাইছে, নাচিছে, বেণ্ড পাৰ্টি বজাইছে। চ' এই ৰূপটো নিশ্চয় আপোনালোকে কাহানিও তেখেতৰ দেখা নাছিলে। চ' বন্ধুসকল, চাওক তেখেতৰ ফূৰ্তি কিমান সীমা নাইকিয়া হৈছে। তেওঁ এজন বন্ধুৰ বিয়াত আহিছে। চ' বিশেষ ব্যক্তি হ'লনে আজি আপোনালোকৰ কাৰণে? আৰু বন্ধুসকল, আপোনালোকে নিশ্চয় ৰাজীৱ ক্ৰু ডাঙৰীয়াৰ এইটোৰ কোনো কাহানিও দেখা নাছিলে। তেওঁ বিভিন্ন অভিনয় দেখিছে, সুন্দৰ অভিনয় দেখিছে, কিন্তু আজি নিচিনা এই এনেকুৱা ফূৰ্তি কৰা, বিভিন্ন সমাজৰ মানুহৰ মাজত আহি এনেকৈ ফূৰ্তি কৰা হয়তো আপোনালোকে কাহানিও দেখা নাই। চ' আপোনালোকে চাওক আজি তেওঁ কেনেকৈ ফূৰ্তি কৰিছে, এই নতুন ৰূপটো আপোনালোকে আজি অনুভৱ কৰক।